নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ যোৱাকালি হৈ যোৱা বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত যি B.ed এণ্ট্ৰেঞ্চ হৈ গ'ল 2023 বৰ্ষত তাৰে কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ মই ছ'চিয়েল মিডিয়াৰ যোগেদিয়েই পাবলৈ পাইছোঁ। গতিকে অপশ্যনবিলাক কি আছিল নাজানো ভালকৈ, যিহেতুকে পৰীক্ষাত মই বহা নাই, গতিকে তেনেকৈ উলিয়াইছোঁ বাৰু। অপশ্যনবিলাক যদি কিবা ভুল আছিলে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু ইয়াৰ প্ৰথম প্ৰশ্নটি আহিছিলে যে MHRD ইজ ৰিনেম এজ, ইয়াৰ ফুল ফৰ্ম হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যন। MHRD কি অন্য এটা নাম হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যন। তাৰ পাছৰ প্ৰশ্নটি হৈছে ৱেন ডিড বিৰাট কোহলি গট অৰ্জুন এৱাৰ্ড। বিৰাট কোহলিয়ে কিমান চনত অৰ্জুন এৱাৰ্ড পাইছিলে? 2013। তাৰ পিছৰ প্ৰশ্নটি হৈছে হু ইজ দ্য ডাইৰেক্টৰ অফ দাংগল মুভি। দাংগল মুভিখনৰ ডাইৰেক্টৰ কোন আছিলে? পৰিচালক হৈছে নিতেশ তিৱাৰী। তাৰ পিছৰ প্ৰশ্নটি হৈছে ফাৰ্ষ্ট টিউজডে অফ মে ইজ অবজাৰ্ভড এজ। মে' মাহৰ ফাৰ্ষ্ট টিউজডে প্ৰথমটো মঙলবাৰ কি দিৱস আছিলে? তাৰপিছত হৈছে ৱৰ্ল্ড এয়াৰ, এনচাৰ হ'ব ৱৰ্ল্ড আস্থামা ডে'। তাৰ পিছৰ প্ৰশ্নটি হৈছে হু ইজ দ্য চেয়াৰমেন অফ নিউলি কনষ্টিটিউট NEP 2020। নতুন শিক্ষানীতিৰ 2020ৰ চেয়াৰমেন কোন আছিলে? ডক্টৰ কে কস্তুৰীয়ে ৰাংগানা। তাৰ পিছৰ প্ৰশ্নটি হৈছে ইণ্ডিয়ান মেট্ৰলজিকেল চেণ্টাৰ ইজ লোকেটেড নিউ দিল্লী। তাৰ পিছৰ কুৱেশ্যন হৈছে ফিৰোজ গান্ধী এৱাৰ্ড ইজ ৰিলেটেড টু। ফিৰোজ গান্ধী এৱাৰ্ড যোনটো বঁটা সেইটো কিহৰ লগত জড়িত? এইটো হৈছে এনচাৰটো হৈছে জাৰ্নেলিজিমৰ লগত জড়িত। তাৰ পিছৰ কুৱেশ্যনটি হৈছে ৱেন NEP এপ্ৰুভড ইন ইণ্ডিয়া। NEP নিউ এডুকেশ্যন পলিচি কেতিয়া ভাৰতবৰ্ষত এপ্ৰুভ হৈছিলে? 29 জুলাই 2020। নেক্সট কুৱেশ্যন হৈছে হুইচ প্লেটফৰ্ম উইল বি ইউজ টু প্ৰভাইড অনলাইন টিচাৰ ট্ৰেইনিং আণ্ডাৰ দ্য নিউ এডুকেশ্যন পলিচি। শিক্ষকসকলৰ বাবে শিক্ষকসকলৰ অনলাইনৰ যোনটো শিক্ষা পদ্ধতি আছিলে সেই পদ্ধতিৰ বাবে শিক্ষকসকলক কোনটো নিউ এডুকেশ্যন পলিচিৰ কোনটো প্লেটফৰ্ম মুকলি কৰা হৈছিলে? কোনটো এপ হ'ব? দীক্ষা এপটো। তাৰ পিছৰ কুৱেশ্যনটি হৈছে চেয়াৰমেন অফ NEP 2016 TSR সুব্ৰমণিয়ম। আৰু লাষ্ট কুৱেশ্যনটি হৈছে 1 জানুৱাৰী চেলিব্ৰেটেড এজ গ্ল'বেল ফেমিলি ডে'। গতিকে এইকেইটাই আছিলে যোৱাকালি আহি যোৱা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.ed এণ্ট্ৰেঞ্চৰ জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ। গতিকে আৰু বহুত কুৱেশ্যন থাকি গ'ল বাৰু, মই পোৱা নাই। যদি মই পাওঁ তেনেহ'লে আপোনালোকৰ ওচৰত নিশ্চয়কৈ লৈ আহিম। গতিকে ইয়াৰ যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু কোনে কোনে বহিছিল পৰীক্ষাত আৰু কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। চাই থাকিব মোৰ ভিডিঅ'সমূহ। আকৌ যিহেতুকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.ed আহি আছে অতি সোনকালে, গতিকে পঢ়ি থাকক, প্ৰিপেৰেশ্যন কৰি থাকক। গতিকে থেংক ইউ ফৰ ৱাচিং।